এজন খেতিয়কৰ কাহিনী। তেওঁ বুঢ়া মাক দেউতাক আৰু পত্নী সন্তানৰ সৈতে এখন সুখৰ সংসাৰ। দিনটো খেতি পথাৰত ব্যস্ত থাকে। সেই শস্য বিক্ৰী কৰি ঘৰখন চলায়। এজাক কপৌ চৰাই সদায় শস্যবিলাক খায়, কিন্তু খেতিয়কজনে একো নকৰে। চৰাই জাকটোৰ বয়সীয়াল চৰাইটোক তাৰে মাজৰ এটা চৰাই সুধিলে, আমি খেতিয়কজনৰ শস্যবোৰ খাওঁ, বেলেগৰ খেতি পথাৰত যাব নোৱাৰি, আমাক ধৰিবলৈ জাল পাতে, খেদি পঠায়, কিন্তু মানুহজনে একো নকৰে কিয়? ডাঙৰ চৰাইটোৱে একো ক'ব নোৱাৰি ক'লে, মই সুধিব লাগিব। পাছদিনা খেতিয়কজনক কপৌ চৰাইটোৱে সুধিলে, তুমি আমাক কিয় একো নকৰা, অথচ আমি তোমাৰ শস্যবোৰ খাওঁ, কিন্তু আনৰ পথাৰত যাব নোৱাৰি, আমাক খেদি পঠায়। খেতিয়কজনে ক'লে, ভোকাটোৱেহে ভোকাটোৰ পেটৰ বেদনা বুজি পায়। যাৰ পেটত ভোক নাথাকে সি ভোকাটোৰ পেটৰ বেদনা কি বুজি পাব? চৰাইটোৱে কথাখিনি শুনি ক'লে, মই সদায় তোমাৰ পাছে পাছে যাওঁ তোমাক চাবলৈ। তুমি ইয়াত দিনটো ইমান কষ্ট কৰা, কিন্তু ঘৰত গৈ তুমি একো নেদেখুওৱা, তোমাৰ যে কষ্ট হয়। তোমাৰ পিতৃ মাতৃয়ে সদায় তোমাৰ কথা ভাবে, দিনটোৰ বহুত কষ্ট হৈছে, কি বা খাইছে কি বা নাই খোৱা, কিন্তু তুমি তোমাৰ মা দেউতাৰ আগত একো নোকোৱা। কি কম কোৱা? খেতিয়কজনে ক'লে, মোৰ কষ্ট হৈছে বুলি। এজন শিল্পীয়ে যেতিয়া এটা পাথৰ কাটি কাটি এটা মূৰ্তি সৃষ্টি কৰে, তেতিয়া শিল্পীজনৰ মনত বহুত আনন্দ লাগে, কিন্তু যদি সেই মূৰ্তিটো শিল্পীজনৰ আগত টুকুৰা টুকুৰকৈ ভাগি পৰে, শিল্পীজনেহে বুজি পায় তাৰ বেদনা কিমান গভীৰ। ঠিক একেদৰে পিতৃ মাতৃয়ে বহুত কষ্টৰে ডাঙৰ কৰা সন্তানৰ যদি দুখ হয়, তাতোতকৈ তেওঁলোকৰ বাবে কি দুখ হ'ব পাৰে? সেইকাৰণে মই মোৰ কষ্টবোৰ ঘৰত নকওঁ। চৰাইটোৰ খেতিয়কজনৰ কথাবোৰ শুনি ভাল লাগিল। সি আকৌ ক'লে, তুমি যে নিজেই নাখায় মা দেউতাক খাবলৈ দিয়া, তোমাক খাবলৈ ক'লে খালোঁ বুলি কিয় মিছা কথা কোৱা? ল'ৰালি কাল আৰু বৃদ্ধকাল একেই। ল'ৰালি কালত সন্তানে মাক দেউতাকৰ মুখলৈ চায় আৰু বৃদ্ধকালত মাক দেউতাকে সন্তানৰ মুখলৈ চায়, খেতিয়কজনে ক'লে। চৰাইটো আৰু ভাল লাগিল। চৰাইটোৱে এইবাৰ খেতিয়কজনক ক'লে, তোমাক মই এটা সুন্দৰ কোঠা বনোৱা দেখিছোঁ, কিন্তু মোৰ জানিবৰ মন গৈছে, সকলোৱে এটা সুন্দৰ ঘৰ বনায়, তুমি মাত্ৰ এটা কোঠা বনাইছা, তাৰমানে সেই কোঠাত তোমালোকৰ পৰিয়ালটো সুখেৰে থাকিবা নহয়নে? এইটো বিষয়ে মই তোমাক আজি একো নকওঁ। যিদিনা মোৰ সপোনৰ কোঠাটো সম্পূৰ্ণ হ'ব, তুমি সেইদিনা নিজেই বুজি পাবা। এই বুলি কৈ খেতিয়কজন খেতি পথাৰত ব্যস্ত হ'ল। সেইদিনাৰ পৰা কপৌ চৰাইবোৰে শস্যবোৰ নষ্ট কৰিবলৈ এৰি দিলে। এদিন খেতিয়কজনৰ সপোনৰ কোঠাটো সম্পূৰ্ণ হ'ল। চৰাইটোৱে বাট চাই থকা দিনটো আহিল। সি খেতিয়কজনৰ ঘৰলৈ গ'ল। তাত গৈ সি দেখিলে এটা সুন্দৰ কোঠালি, যেন এক স্বৰ্গপুৰী। মাক দেউতাকক মাতি আনি খেতিয়কজনে ক'লে, আজিৰ পৰা এইটো আপোনালোকৰ কোঠা, ইয়াত সকলো আছে, যি মন যায় তাকে কৰিব পাৰিব। কথা শুনি মাক দেউতাক আচৰিত হ'ল আৰু ক'লে, আমাৰো কেইদিন আছে, এইটো আমাক কিয় লাগে, তহঁতে থাকিবি, আমি এইদৰে বহুত সুখত আছোঁ। নাই, আপোনালোক থাকিব লাগিব। খেতিয়কজনে মাক দেউতাকক ক'লে, পিতৃ মাতৃ মাটিৰ বিচনাত শুব আৰু সন্তান ফুলাম বিচনাত শুব, এয়া কেনেকৈ সম্ভৱ? মোৰ বাহুত বল থকালৈ আৰু দেহত উশাহ চলি থকালৈকে মোৰ পিতৃ মাতৃ স্বৰ্গ সুখত থাকিব লাগিব। এয়া মোৰ মুখৰ কথা নহয়, এয়া মোৰ পুত্ৰ ধৰ্ম। মাক দেউতাকে আৱেগক বাধা দি ৰাখিব নোৱাৰি পুতেকক সাৱটি লৈ কান্দি কান্দি ক'লে, এয়া আমাৰ সন্তান, এয়া আমাৰ সন্তান বুলি কৈ গাৰ জোৰেৰে সাৱটি ল'লে। তাকে দেখি কপৌ চৰাইটোৱে এটা গীত জুৰিলে। জোনাকৰে বৰষুণত তিতু গৈ বলা, তৰাবোৰ পকি উঠিছে বাৰু গৈ বলা। জোনাকৰে বৰষুণত তিতু গৈ বলা, তৰাবোৰ পকি উঠিছে বাৰু গৈ